हेलो बंधुসকল फ्लिपकार्टर পৰা মই तमाम ঠগন খালো ভিডিওটো সম্পূৰ্ণ চাব কেনেকৈ খালো প্ৰুফ সহকাৰে আপোনালোকক দেখুৱাই আছো যোৱা 14 এপ্ৰিল তাৰিখে অৰ্থাৎ শুকুৰবাৰে মই फ्लिपकार्टर পৰা ঈদ উপলক্ষে মই পাঞ্জাবী অৰ্ডাৰ কৰিছিলো তাকো মই প্ৰিপেড অৰ্থাৎ মই ফোন পে জৰিয়তে হেতক টকা মই फ्लिपकार्टত দিছিলো কেশ অন ডেলিভাৰীও নহয় हे डेलिवरी 21 तारिखे दियार कथा आছিলে अर्थात ईदर আগদিনা अर्थात जुआकाली 21 तारिखे शुक्रबारे किन्तु আজি 22 तारिख আজি শনিবাर আজি ईद एतेलके মই কাপোৰ পোৱা নাই আজি সাক আপোনালোকে যদি সময়মতে আপোনাৰ পাৰ্সেলটো নাপায় আপোনালোক কিমান খং উঠিব আজি ভিডিওটো হেই কাৰণে বনাইছো আজি फ्लिपकार्टত আপোনালোকে যদি অৰ্ডাৰ কৰে 2 পৰা 3 দিনত আপোনালোকে হেই অৰ্ডাৰ কৰে এই পাৰ্সেলটো কিন্তু আপোনালোকে সময়মতে পাই যায় যদি আপোনালোকে কিবা মিটিংত বা কিবা শোত কিবা বিয়াত কাৰণে যদি আপোনালোকে কিবা অৰ্ডাৰ কৰে আৰু সেই সময়মতে যদি আপোনালোকে সেই অৰ্ডাৰ নাপায় পাৰ্সেল নাপায় তেতিয়া হলে আপোনালোকে সেই পাৰ্সেলটো কি গ্ৰহণ কৰিব নেকি আপোনালোকে কমেন্টত জনাব মই কিন্তু এটো গ্ৰহণ নকৰো আৰু মই গুটেই তথ্যটো আপোনালোকক মই প্ৰুফ সহকাৰে দেখাই আছো এসাক মই फ्लिपकार्ट एप्स মই ওপেন কৰিলো মোৰ যে অৰ্ডাৰ কৰিছিলো অৰ্ডাৰৰ গটেখিনি তথ্য আপোনালোকক দেখুৱাই আছো মাই অৰ্ডাৰত গৈ প্লাই ক্লিক কৰিলো ক্লিক কৰি দিয়াৰ লগে লগে সাক ইয়াত মই যে পাঞ্জাবীটো কৰিছিলো অৰ্ডাৰ কৰিছিলো এই পাঞ্জাবীটো ইয়াত সাক ওলাইছে আৰু হিয়া সাক 21 তাৰিখ দেখাই আছে ডেলিভাৰী ফ্ৰাই এপ্ৰিল 2021 ঠিকে আছে মই এতিয়া গটে ডিটেইলছটো দেখাই আছো এটো সম্পূৰ্ণ চাব আৰু সাক 14 তাৰিখে মই ওপৰত 14 তাৰিখে 2023 তাৰিখে মই অৰ্ডাৰ কৰিছিলো কিন্তু আজি 22 তাৰিখ হৈ গৈছে এতিয়ালৈকে মই মোৰ পাৰ্সেল পোৱা নাই ইয়া সাক ফ্ৰাইডে 21 তাৰিখে ইয়াত দেখাই আছে কিন্তু এতিয়া 21 তাৰিখৰ পৰা এটা 23 তাৰিখ দেখাই আছে এতিয়া সাক আপুনি যদি ইয়া সাক আজি শনিবাৰ 22 তাৰিখ মই আপোনাক প্ৰুফ সহকাৰে দেখাই আছো ইয়াত কোনো মিছা কথা নহয় কোনো ফাকিবাদী নহয় কাৰণ আজি ঈদ উপলক্ষে মই এই পাঞ্জাবী মই অনলাইনৰ পৰা মই শপিং কৰিছিলো সুবিধাৰ্থে আজি অনলাইন যিবিলাক এপছ আছে আজি মেশো আছে বাকি যিবিলাক এপছ আছে ইহতে দেৰি কৰে এক সপ্তাহ লগাই ঠিক আছে মাইছো কিন্তু फ्लिपकार्टে 2 দিনৰ পৰা 3 দিন লগাই